কোন আহিছে সোনটোতা ইমান গাড়ী পুৱাই পুৱাই গৰম গৰম পুৰি বনাই আছোঁ আৰু ইয়াৰ জুই ধৰি পুৰা ধুনীয়াকৈ গৰম গৰম পুৰি হৈ আছে। হেল্ল' নমস্কাৰ সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু মই এইপিনে পুৰি আৰু চব্জি বনাই হৈ গ'ল। এইপিনে আমাৰ মুনু হোমৱৰ্ক কৰিব দিছিলে, কৰি আছে বিচনাতে, বিচনা পত্ৰ ঠিক কৰা নাই, বিশৃংখল হৈ আছে। কৰিম লাহে দিয়ে, সিহঁতি ৰেডি হৈ লওক স্কুলৰ কাৰণে। আৰু মুনু কি লিখিছা দেখাই দিয়া আকৌ। আহা এইপিনে আমাৰ মুনু আখৰ লিখি আছে, এইয়া বিচনাতে লিখি আছে, হোমৱৰ্ক আছিলে কাৰণে কৰি আছে। এইপিনে স্কুলত টিফিন ৰেডি, এইপিনে মুনুৱে মাংস ৰুটি খাই আছে, খোৱা। আৰু মই লৈছোঁ শুকান ৰুটিটো আচাৰ লৈ লৈছোঁ। এইপিনে আমাৰ মুনু মাংসৰ লগত খাই আছে, ফেজুন ভজা নাখায়, ভালকৈ খোৱা। চাহ কাপৰ লগত চিঙৰা এটা খালোঁ মিঠা। এনেকুৱা পেটটো মোৰ আভোক আভোক লাগিলে মানে, তাৰপৰা পেটটো আভোক আভোক লগাই দি এতিয়া গৰম পানী কৰি আনিছোঁ আৰু ইয়াতে নেমু চেপি লৈছোঁ, তেতিয়া মানে ভাল লাগে। আৰু মোৰ হাতৰ অৱস্থা চাওক, ভালকৈ ভাল হোৱাই নাই, এইবোৰ দেখিছেই নহয়। আৰু এইপিনে আমাৰ মুনুহঁত আহিলে, মই মানে অলপ কাপোৰ ধুবলগীয়া আছিলে, সিহঁতৰ ইউনিফৰ্মখিনি ধুলোঁ, দুপৰীয়া অকণমান জিৰালোঁ। আৰু এতিয়া বিশেষ কাম এটা আছে, কৰিবলৈ যাম। তাৰ আগতে গৰম পানীখিনি খাই অকণমান পেটটো ভাল কৰি লৈছোঁ, মানে কিবা পেটটো ফুলা ফুলা নিচিনা লাগি আছে। আৰু চাই থাকিব, মাজৰখিনি দেখুওৱা নহ'লে, কাৰণ দিনটো মোবাইলটো লৈ যি কৈছোঁ সেইখিনি দেখুৱাটো ইমান সম্ভৱ নহয় প্ৰতিটো কামে। আৰু যি পাইছোঁ দেখুৱাইছোঁ, আৰু ইয়াৰ পিছৰখিনি আপোনালোকে দেখাই থাকিব। আৰু এতিয়া সময় প্ৰায় 3:30মান সময়। এইপিনে আমাৰ চাহ হ'লেহি, ভাত এক কাঁহীমান খাই টোপনি পূৰা। আমাৰ বাৰীৰ লাই শাক চাহ, কি ধুনীয়া ধুনীয়া লাই হৈ আছে, খাবলৈ বৰ ধুনীয়া। আৰু মই এইফালে আহিছোঁ, কিবা এটা কৰিম বুলি কৈছিলোঁ, কিন্তু সেইটো কাম কৰিবলৈ যোৱা হোৱাই নাই। কিন্তু এতিয়া মই মানে আমলৈ বাঁহ এটা দেখিছিলোঁ, মই মানুহজনী বৰ এইবোৰ কৰি ভাল পাওঁ। তাৰপৰা মানে ইয়াতে বহুত দীঘল দীঘল ডাং আছে, এডালে উকতি চাওঁ মানে আছেনে নাই বস্তুটো। এতিয়া মোবাইল ধৰিবলৈ মানুহ নাই ন, সেইকাৰণে মই ধৰিব লাগিব প্ৰতিটো কথা, মানে সেইকাৰণে ভিডিঅ' কৰি দেখাব নোৱাৰোঁ। আৰু টিকত খুচৰি চাওঁ কি হ'ব। আমলৈ পাৰিব নোৱাৰিলোঁ নহয়। এইপিনে মই কেলৈ আহিছোঁ গম পাইছেনে? ব'লক 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 ব'লক, হাতীৰ মাজলৈ আহিছোঁ। এইপিনে মানে গাহৰি গঁৰালটো লেতেৰা হৈ আছে, অলপ চাফা কৰিবলৈ আহিছোঁ। মুনু নকৰিবা, আমাৰ মুনু ষ্টাইল, চুলি কি ষ্টাইল চা, এইপিনে দেখাই দিয়ক এপাক। এইপিনে চা, চুলিখিনি দেখাই দিওঁ, চুলি পূৰা তিয়াই ষ্টাইল লগাই আহিছোঁ, বৰ কেনেকুৱা লাগিছে দেখিব। এইপিনে এতিয়া গাহৰি গঁৰালটো চাফা কৰিলোঁ, মানে চেন আহে ন, গোন্ধত গৰম হৈছে। তাতে আমাৰ সেইফালে পাকঘৰটো আছে যে, আৰু চফা 2 দিন হ'ল নেকি কৰা নাই, ভাবিছোঁ চফা কৰি লওঁ। কি চৰাই বাহ পালা নি? কণী আছে নেকি? নাই, হুমি চুমি থাকে এনেকুৱাবোৰত চৰাই বাহবোৰ। আৰু এতিয়া ষ্টাৰ্ট, কাম আৰম্ভ কৰোঁ। সঁচাকৈ মই চফা কৰিব আহিছোঁ, এইটো আমাৰ পাছে গাহৰি চফা কৰি আছে। চফা কৰিবলৈ আহি আছোঁ, দেখা নাই মুখখন সোপা দিলে। আপুনি কেলৈ গুচি আহিলে? আপুনি যাওক নহ'লে চফা কৰকে। মই কাম কৰিবলৈ অহা দেখি মনে মনে গুচি আহিছে, শুই থকা মানুহটো। সেই দেখালে চুম পুলিটোত অকণমানি আমলৈ বাঁহ এটা দেখিছিলোঁ, সেইটো দাঁতিলে, সেই দাঁতিলে, সেইডাল দাইকি কটাৰী লগালোঁ, নোৱাৰিলোঁ। এইপিনে আহিলোঁ গাহৰি গঁৰালৰ আগত আছোঁ, মানে ফ্ৰণ্টত। এতিয়া মুখত ধুনীয়াকৈ সোপা এটা দি লৈছোঁ, যাতে গোন্ধতে পেটত আকৌ বেয়া নকৰে, যিহেতু আভোক আভোক লাগি আছে আৰু গোন্ধ বহুত ওলায়। আৰু এইকেইটা মোক দেখি ভয়তে ক'ত সোমাইছেগৈ চা। আৰু মই এতিয়া ধুনীয়াকৈ চফা কৰি লওঁ, আৰু মোবাইল ধৰিবলৈ তামাম মহে কামুৰিছে দেই মোৰ ভৰি দুটাত। পটাপট চফা কৰি লওঁ, যিহেতু 4টা বাজিব সময় হৈ গ'ল। এইকেইটা লগতে খুলি দিওঁ, উলিয়াই দিওঁ মানে সিহঁতক, নহ'লে সিহঁতৰ পৰা মোৰ চফা কৰিবলৈ সুবিধা নহ'ব। আৰু আচৰিত লেতেৰা দেই, 2 দিনতে ইমান লেতেৰা কৰি পেলাই সিহঁতি। এতিয়া জুই একুৰা লগাই দিছোঁ, কি কাৰণে জানে? ইমানেই মহ ওলাইছে এইডোখৰ অকণমান পাছফালত এই যে, আৰু এইপিনে খুব খাল বাম পুখুৰী এইবোৰ আছে যে, আৰু য'ত জাবৰ জোঁথৰ বেছি হয়, পানী চানী ওচৰত থাকে, তাত মহৰ সংখ্যা বেছি বুলি নকয় জানো?
মানে মই চাফা কৰিব পৰা নাই, ইমানেই মহ ওলাইছে। এতিয়া এইটো জাক দিয়া নিচিনা দি দিছোঁ, ধোঁৱাটোৰ পৰা মহ পলাই। আৰু তাতে মুনু মোৰ পাছে পাছে ঘূৰি ফুৰে যে, তাক মহে কামুৰিব বুলি বেছি ভয়। এতিয়া আমাৰ মুনু এইটো, মুনু তুমি আকৌ আহিব নালাগে দেই। একো এতিয়া লাগি ধোঁৱাত পৰা মহ পলাই আঁতৰি যাব। আৰু ময়ো কামকেইটা কৰি লওঁ। আমাৰ জুই হাঁহে জুলে গ'ল। একদম ধুনীয়াকৈ চফা কৰি দিলোঁ দেই, গৰম উঠিও গ'ল। এই মুনু মই যেতিয়ালৈকে কাম এদাই নকৰোঁ মোৰ পাছে পাছে ঘূৰিব, কি লোৱা নাজানো আৰু মই। তাৰপৰা এতিয়া মুখ হাতখিনি ধুই চফা হৈ লওঁগৈ। আৰু এতিয়া এই শুব পাৰিম। এইপিনে মুখ হাত ধুই ওলাই আহিলোঁ। বহুত দিন হ'ল লগৰজনী ঘৰলৈ অহা নাই। আৰু আমাৰ মুনু গৈ সিহঁতৰ ঘৰ পালেগৈ। আৰু আমি এতিয়া যাম নৰুৱা থান চাৰিআলিখন দেখুৱামগৈ আজি আপোনালোকক। এবাৰ দৌৰ মাৰি আহিলে আকৌ ভিতৰত ওলাবি বুলি ক'লোঁ, টপ টপকৈ গৈছে আকৌ। আহি থাক। সন্ধিয়া এই সময়কণ সঁচাকৈ বৰ ভাল লাগে। তাতে ওচৰতে যদি চাৰিআলি নিচিনা এখন ঠাই থাকেতো আৰু বেছি ভাল লাগি যায়। আৰু এতিয়া আমি ল'ৰাহালৰ লগত ওলাই আহিছোঁ দুইজনী নৰুৱা থান চাৰিআলি। আপোনালোক চাৰিআলিখন দেখুৱাম ভালদৰে আজি। এবাৰ মোবাইল চোবাইল লৈ ভিডিঅ' বনাব আহিছোঁ দেই, গম পাইছে নাই? মোবাইল চোবাইল লৈ ভিডিঅ' বনাবলৈ আহিছোঁ, দামটো অকণমান কম কৰিব। কোন আহিছে সোনটোতা ইমান গাড়ী? নৰুৱাখন চাৰিআলি কি ধুনীয়া। দেখিবলৈ বেয়া লাগিছে যদিও মানে এনেকৈ দোকানীজনীয়ে গম নোপোৱাকৈ মনে মনে চানা কেইটামান খোৱা বৰ ইণ্টাৰেষ্ট দিয়ে, বৰ ভাল লাগে সঁচা। কিন্তু দোকানীয়ে গম নাপায় মই এনেকৈ এইফালে চানা খাই আছোঁ। সন্ধিয়া এই চাহকাপ খুব প্ৰিয় আৰু চাহ খাওঁ। আৰু আজিলৈ বাই বাই, শুভৰাত্ৰি।